বন্ধুসকল, মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৭৫তম স্বাধীনতা দিৱসৰ সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰে যুৱকসকলে আয়োজন কৰা স্বাধীনতা দিৱস কিদৰে উদযাপন কৰিছে তাকে মই কিছু মুহূৰ্ত আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পতাকা উত্তোলন কৰাৰ আগমুহূৰ্তত আমাৰ গাঁৱৰ এজন সন্মানীয় ব্যক্তি, তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে আৰু লগতে তেওঁক অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালনা কৰি আগবঢ়াই নিবলৈ অনুৰোধ জনোৱা হৈছে। আজি ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন দেশৰ লগত সমানে খেল মাৰিব পৰা অৱস্থাত আজি আগবাঢ়িছে। বিজ্ঞান, প্ৰযুক্তি, শিক্ষা, আৰ্থিক সকলো দিশতে ভাৰতবৰ্ষৰ যিটো উন্নয়ন প্ৰক্ৰিয়া সেইটো আমি সকলোৱে প্ৰশংসনীয়। আমি আজি ভাৰতবৰ্ষৰ নেতৃত্বত থকা লোকসকলক আমি সেইকাৰণে তেওঁলোকৰ চৰণত আমি কৃতজ্ঞ আৰু শ্বহীদসকলৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰি মোৰ সন্মুখত ইমানতে স্বাধীনতা দিৱসৰ আৰু উপস্থিত মোৰ মৰমৰ কণ ভাইটিসকল আৰু ভাইসকল, আজি আমি এই কথাখিনি কৈছেই। এই পতাকাখনৰ তলত যে আমি থিয় হৈছোঁ, এই পতাকাখন তিনিটা ৰঙেৰে গঠিত। ওপৰে গেৰুৱা, মাজত কমলা, এই তিনিটা ৰং। এই তিনিটা ৰঙৰ তাৎপৰ্য এই তিনিটা ৰঙৰ তাৎপৰ্য আছে। এই প্ৰথম ৰংটো হ'ল
সেউজীয়া শ্যামল, এই শ্যামল বস্তুটোৱে আমাক সকলোকে সমপ্ৰবৃত্তি ভাৱত সম অধিকাৰ হেৰি কৰিবৰ কাৰণে এই প্ৰতীককেইটা দিয়া আছে। নহ'লেতো আমি আৰু বেলেগ ধৰণৰ প্ৰতীকো দিব পাৰিছিলোঁ, নহয় জানো? যাতে আমি ওচৰে পাঁজৰে সকলোখিনি সমভাৱে মিলামিছাকৈ থাকিব পাৰোঁ, সকলোৰে লগত শান্তি প্ৰক্ৰিয়াৰে আগবাঢ়িব পাৰোঁ, এই কথাখিনি আমাৰ এই যে মাজত এটা এই চবত তাত 24ডাল ৰেখাৰে গঠিত। এই 24ডাল ৰেখাৰ তত্ত্বই, গতিকে এই তত্ত্বখিনি মই আপোনালোকে মই কোৱাটো ব্যক্তিৰ জৰিয়তে জানি ল'লে ইয়াৰ অৰ্থটো বুজি পাব আৰু আমি সমাজৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িলে ভাল হ'ব এই কথাখিনি আপোনালোকে বুজি পাব। গতিকে মই আৰু বহলাই নকওঁ, আজি এই স্বাধীনতা দিৱসত বন্ধুসকল, আমাৰ গাঁৱৰ যুৱকসকলে উদযাপন কৰা স্বাধীনতা দিৱসৰ ভিডিঅ' ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ধুনীয়া ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।